সকলো বস্তু যোগাৰ কৰি লৈছোঁ হয়, কিন্তু পিঠাই কি বিহু দেখাই নাজানো আৰু ভগৱানে জানিব। চাউলটো কামুৰি চাওঁতে আঠা নাছিলে, কিয় ভাত খোৱা চাউলৰ লিখা খুন্দি কৈ আনিছোঁ, কিন্তু এতিয়া পুৰি চালেহে গম পাম পিঠা উঠে নে নুঠে। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা মুখা সকলোৱে ভাল, বৰ্তমান আমাৰো ভাল। পোনপ্ৰথমে সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিলোঁ আগতীয়াকৈ দেই। মাজতে এতিয়াও ভোগালী বিহু 2-3দিনমান আছে, মই আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ। আৰু সকলোৱে ভোগালী বিহু যিহেতু পিঠা পনা খুন্দাত লাগিছে, আৰু মইনো কেনেকৈ বহি থাকোঁ ঘৰতে, সেয়ে ভাবিলোঁ পিঠা কেইটামান খুন্দি আনোগৈ। বৰা চাউল বেছিকেইটা নহয়, কেইটামান আৰু তিয়াৰ কৰি লৈছোঁ। ওচৰৰ মানুহৰ ঘৰত খুন্দি আনোগৈ। এতিয়া তালৈকে যাবলৈ ওলাইছোঁ। এই কিনা চাউল নহয় আৰু নিজৰ ঘৰৰ চাউলো নহয়, যিহেতু মই বৰ্তাৰ ঘৰত ধান দাবলৈও গৈছিলোঁ আৰু ৰুবলৈও গৈছিলোঁ, সেইবাবে মোক বৰ্তাহঁতৰ পৰা চাউল দিছে। মোক বুলিয়ে নহয়, মানে যিকেইজনী ৰোৱনীয়ে ৰুইছিলে আৰু দাইছিলে, সেই সকলোকে বৰ্তাহঁতৰ পৰা চাউল দিছে। আৰু সেয়াকে মই এতিয়া কেইটামান খুন্দি আনোগৈ। বিহু বুলি এটা ভাগত পৰিলেও হ'ব নহয় জানো। এতিয়া যাওঁ ব'লক। ঘৰৰ পৰা যিহেতু চাউলকেইটা লৈ আহিছিলোঁ, কলপাতটো অনা নাই, আৰু কলপাত আনিবলৈ আমাৰ ঘৰত কলগছো নাই, সেয়েহে খুৰী ঘৰৰ বাৰীতে সোমালোঁ। কলপাত এতিয়া লৈ লওঁ। চাপৰ চুটি মানুহ জঁপিয়াই কাটিছে, দেখিছেনে? হ'ব নাই ফিলে হৈ যাব। এয়া আহি পাই গ'লহি খুৰী ঘৰ পাছফালে ঢেঁকী মাত শুনি আছোঁ। নিশ্চয় আপোনালোকেও চাগে শুনিছে, কোনোবাই খুন্দিয়া আছে চাগে। যাওঁচোন ব'লক, কোনেনো খুন্দি আছে, কিনো কৰিছে, পাৰিলে আপোনালোককো অকণমান দেখুৱাম। আপোনালোকে খালী ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৌহেঁতি পিঠা খুন্দি আছে। পিঠা খুন্দি হ'লেহে হ'ব, অকণমান ৰুব লাগিব চাগে ন। বৌহেঁতি খুন্দি গ'ল আৰু মই ধুনীয়াকৈ সাৰি পুচি এতিয়া আমি আৰম্ভ কৰিছোঁ দুইটাই। মতা মাইকী দুইটাই খুন্দি থাকোঁ আৰু লাহে লাহে, নহয় জানো? হ'ব। কেইটামানকৈ দিওঁ দেই। পাৰিম জানো মই দিবলৈ? ঢেঁকীটো বনাইলে হ'ব নি? পাৰিবা দিয়া। হাত থৈ দিবা চাওক। ঢেঁকীটো অকল পটৰ বুঢ়াখনৰ বাতৰি ইফালে গৈছে এবাৰ, সিফালে গৈছে। লোকক খুৱাবৰ কাৰণে বোলে ইমান কষ্ট হ'লো মানুহবোৰে আগতে। লোকক খুৱাই ভাল লাগে নহয় জানো? বিহু বুলি পিঠা এটাই যদি চাহ খোৱাই কিমান ভাল লাগে বাৰু। এতিয়া খুন্দি থাকক। ভালছে দিয়া, কালে চাই দিলে মানে এইখিনি হাত খুচিব। পিঠা খোৱা নহ'ব আৰু। তুমি এইবোৰ তেল পিঠা বনাব লাগিব পাছত। ঢেঁকীটো ইমান কেইটামান মাৰিছে, লাহে লাহে দিয়া, লাহে লাহে দিয়া। বেলেগে খুন্দিব নোৱাৰিবই, মাছটো দিছা নাই? বহুত জলকৈ মাৰিছে, কেইটামান মাৰিছে। ঢেঁকীটো কাৰোকে ঘূৰি গৈছে দেই। কেনেকুৱা দিছে ঢেঁকী? কেনেকুৱা দিছে? মজা মজা, ভাল লাগিছে। ভাল লাগিছে? ভৰি বিষাইছে নি? ভৰি অকণমান বিষাইছে। হয় নি? এইফালে মোৰ পিঠা শিকিবই হ'ল আৰু ৰ'বা। খাই যে ভাল লাগিব। খাই ভাল লাগিব। এতিয়া ঢেঁকী দি পেলাই ৰাতি মোক আকৌ ঘূৰিয়াই নাথাকিবা। ঢেঁকী দি পেলাই ৰাতি পেলাই ঢেঁকী দিয়া আকৌ ঘূৰিয়াই আছে। পিঠা খুন্দি থকা মাজতে খুৰীয়ে আনি দিলে চাহ। লৰালৰিকৈ চাহ এটোপাহে খাইছোঁ আৰু দেই। যিহেতু পিঠা খুন্দি থকা দেৰিয়ে হৈছে আমাৰ। খাবলৈ কেনেকুৱা? মিঠা। চাহ খাই থাকোঁতে ওলালেহি আকৌ ওচৰৰ খুৰী এগৰাকী। মানুহজনক অকণমান বহিবলৈ দিছোঁ। মই ঢেঁকী দি দিছোঁ, মানুহগৰাকীয়ে পিঠাকেইটা চালি দিছে, অকণমান লাগি দিছে, আৰু আমিও লাগি থৈ যাব লাগিব অকণমান। আৰু পিঠাকেইটা খুন্দিবলৈ ময়ো মানুহগৰাকীক লাগি দিলোঁ, আৰু মানুহগৰাকীয়েও আমাক লাগি দিলে। এতিয়া পিঠা পনাকেইটা খুন্দি আনিলোঁ। ঢেঁকীটো আজৰি হওঁতে পটককৈ চাউলকেইটা তিয়াই খুন্দিবলৈহে লৈ গ'লোঁ। কিন্তু পিঠা পুৰিবলৈ চেনি, গুৰ, নাৰিকল একোৱে যোগাৰ কৰা নাই। এতিয়া যোগাৰ কৰোঁগৈ আৰু আপোনালোককো দেখুৱাম কেনেকৈনো পুৰোঁ, কি কৰোঁ। আপোনালোকে খালি চাই থাকিব। ঘৰ আহি পাই গ'লোহি। মানুহজনেও লৰালৰিকৈ দোকানলৈ গ'ল, দোকানৰ পৰা বস্তুবোৰ আনিলেগৈ, আৰু এইবোৰ লৰালৰিকৈ নাৰিকল চুকি ল'লোঁ। এইফালে চক গুটি, এইফালে তিল দিছিলে। মানুহজনে 1 কেজি তিল লৈ আহিছে লাড়ু বনাবৰ কাৰণে, আৰু নাৰিকল, চেনি, ৰিফাইন চিফাইন কিবাকিবি আনিছে। আৰু এতিয়া বৰ্তমান যিকেইটা লাগে সেইকেইটা উলিয়াই লৈছোঁ। চক গুটি ফুলাই দিয়া পিঠাত দিম, ভাজি ল'ম কেইটামান। এতিয়া তিলো ভাজি ল'ম, নাৰিকলো ভাজি ল'ম, আৰু চেনিয়ে দিওঁ নে গুড়ে দিওঁ দিম আৰু কিবা এটা ঠিক কৰিব লাগিব। যদি গুড়টো চুকিম, আৰু যদি চেনি দিওঁ ভাজিব লাগিব। চেনিখিনি কেঁচাকৈ যদি চেনিখিনি এনেকৈ দি দিয়া হয়, পিঠাটো কামুৰিলে কাৰুক কাৰুক কৰে। তেতিয়া খাই ভাল পোৱা নে? ভাল পাওঁ চেনি কাৰুক কৰিলে। কাকো ক'লে ভাল নালাগে। চেনি কাৰুক কৰিলে খাই ভাল নালাগে। যদি চেনি দিয়া হয় ফুলাই দিয়া পিঠাত, তেতিয়াহ'লে নাৰিকলৰ লগত চেনিখিনি ভাজি পেলাব লাগে, খাই বহুত ভাল লাগে। মই এতিয়া কিবা এটা কৰিম আৰু। পোনপ্ৰথমে তিলকেইটাকে ভাজি লওঁ, ধুনীয়াকৈ ধুই পখালি লৈছোঁ, আৰু এটা এটাকৈ কৰি থাকিলে হ'ব নহয় জানো। তেলত দিয়া দিহে লাগিছে অ'। কেৰাহীও খোলা, তিলো খোলা, তুমি দেখি পাইছা জানো? অকণমান অকণমান দেখিছোঁ আৰু। জুইত বনোৱা কেৰাহী আৰু সেইকাৰণে খোলা আমাৰ।
দৰকাৰ হ'লে আৰু ভাজিম 1 কেজি আনি থৈছা হয় নাই এতিয়া অকণমান ভাজিছোঁ আৰু কম কমকৈ ভাজা খালি বেছি হ'লেও বেয়া নহয় খাবলৈ অধিক হ'লে হয় নাই চকগুটিও ভাজি ল'লোঁ আৰু তিলো ভাজি ল'লোঁ নাৰিকলো ভাজি ল'লোঁ আৰু চাওকচোন চকগুটিখিনি কিমানখিনি আনিছে বিয়া সকাম যেনিবা পাতিবলৈহে আনিছে আৰু মানুহজনে পিঠাত দিবলৈ বাতিতে কেইটামান লৈ পিনি মই এতিয়া পিচি আছোঁ এইকেইটাহে দিম অধিক চকগুটি হ'লেও বেয়া লাগিব নহয় জানো এনেই অকণমান গোন্ধাবৰ কাৰণে দিম আৰু সেইফালে চাওকচোন মোৰ পেয়াখন এইখন তেলত পিঠা পুৰিম দেখিছেনে এইফালে মাটি লেপি ল'লোঁ আৰু এইফালে পুৰিম একদম মনত থকা পৰা পিঠা এনেকুৱাতে পুৰি আহিছোঁ আৰু বৰ্তমান এতিয়াও এনেকুৱাতে পুৰিম তেলত পুৰি ভাল নালাগে সেইকাৰণে এইখনতে পুৰিম আৰু সকলো বস্তু যোগাৰ কৰি লৈছোঁ হয় কিন্তু পিঠাই কি বিহু দেখাই নাজানো আৰু ভগৱানেহে জানিব চাউলটো কামুৰি চাওঁতে আঠা নাছিলে কিয় ভাত খোৱা চাউলৰ লিখা খুন্দি কৈ আনিছোঁ কিন্তু এতিয়া পুৰি চালেহে গম পাম পিঠা উঠে নে নুঠে মোৰ হ'ব এতিয়া এইবোৰ কেমেৰাৰ আগত লাজ পাওঁ বুলি দুটা পিঠা পুৰিহে আপোনালোকক দেখুৱাইছোঁ দেই চাই থাককচোন মই খোলাই দিয়া পিঠা কেনেকৈ বনাওঁ সৰুতে কোনো শিকোৱা মানুহ নাই সেইবাবে লোকক দেখি দেখি শিকা আৰু যেনেকৈ এনেকৈ বনাইছোঁ আৰু চামুচখন খাই লৈ এইখন কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ এইটো বনোৱাটোহে ভাল পাওঁ কিন্তু খাই ইমান ভাল নাপাওঁ নহয় তুমি মোক আবা এৰি দিয়া এৰি দিয়া এৰি দিয়া ইয়াত মালটো কম হ'লে খাই ভাল নালাগে হয় নাই অলপ মিঠা হ'ব লাগে তেতিয়া ভাল লাগে খাই আৰু অকণ দিছোঁ হয় নি অকণ বেছি বেছিকৈ দিবা নহ'লে মুনমি বুলিব বৰ চিকটা দেই বুলিব ইমান অকণমান অকণমান দি বনাইছে বুলি ক'ব নহ'লে পিঠাটো মিঠা হ'লে খাই ভাল লাগে হয় নাই বস্তু যোগাৰ কৰিছে তুমি মুঠতে বনোৱাহে আৰু এইফালে নাৰিকল তিল চকগুটি গুড় চব মিহল কৰি ল'লোঁ কম কমকৈ মিহলাইছোঁ এইবোৰ থৈ দিছোঁ বাকীবোৰ আছে বহুত মিহলাই ল'লে বেয়া হ'ব নহয় ন একেষ্টে মিহলাই ল'ব নালাগে কম কমকৈ মিহলাই ল'বা খালি কমকৈ নিদিবা আৰু পিঠাটোত বস্তুবোৰ ন মছলা যেনেকৈ ইটা চপাত মছলা কম হ'লে এৰাই পৰে ঠিক তেনেকুৱা হ'ব হয় নাই এটা নিমখ দি বনাম ৰ'বা নিমখ দি বনালে কেনেকুৱা লাগিব খাই নিমখীয়া লাগিব সেইটো বিহু দিনাখনি তুমি খাবা এটা দুটাকৈ পিঠা পুৰোঁতে পুৰোঁতে বহুকেইটাই পিঠা পুৰিলোঁ আৰু বেছিকেইটা নাই এইফালে এইকেইটা গৰম হ'বলৈ দি থৈছোঁ পিঠা পুৰি থকাৰ মাজতে মানুহজনে ভাত বনাই আছিলে আৰু ভাত উলিয়াই আনিলে মই এতিয়া পিঠা পোৱা সামৰি পিনি ভাতকেইটা খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই ফ'ল' কৰি দিব ধন্যবাদ